वेलकम बैक टू माय यूट्यूब चैनल ध्रुबास vlog1 तो मोर चैनल अन्यतम ब्लगले आपनालोक स्वागतम जनाइছো तो आजिर ब्लगत आपनालोक দেখা পাব আমি কোত যাই আছো মানে ঘৰতে আলহী খাবা যাই আছো মানে তো বহুত দিনৰ পৰা মাতি আছে আলহী খাবা তো আমি জনাই আৰু তান টাইমও বনাই সুবিধাও বনাই হেনানকে তো আজি ফাইনালি যাবলৈ ওলাও তো আপোনালোক আগতে গেছ আপোনালোক এটা বস্তু দেখা কৰিব তাৰমানে আমাৰ গুনু কেতিয়াবা যাবা ওলাইছে তাৰ মানে তাৰ কাপোৰ চাপোৰ পিন্ধি পুৰা মোবাইল চাই আছে তো তাৰ কাপোৰ চাপোৰ পিন্ধি টুপি লাগি গৈছে একছিনা গাইছে একদম টুপি মাৰাত ব্যস্ত একদম এ গুণ এ বলা আমি যাও এই টুপনি চলা তো গাইস ফাইনালি আমি যাবলৈ ওলালো মই পুৰা বাইক সাইক উলে একদম ৰেডি হৈ আছো তো এ আমাৰ লগত আছে টিকু আমাৰ সৰু ভাইটি এটো হাই তো গাইস মোৰ লগত যাব আমাৰ গুণ আৰু গুনু তো দেখাই আছো আপোনালোকক এয়া পুৰা একদম যাবলৈ ৰেডি হল গুণ যাবা না যাম বুলি ক যাম যাবা না যাম বুলি ক যা তো গাইস পলম নকৰি ব্লগটো আৰম্ভ কৰো তো আমাৰ ব্লগটোৰ সৈতে জড়িত হৈ থকা সকলোকে চাব মানে একদম ধামাল হ'বলৈ গৈ আছে তো আপোনালোকে চালে গম পাব একদম মজা পাব আপুনি ভিডিঅ'টো চাই পেলাই মই গ্যাৰান্টি দিম তো স্ক্ৰিপ্ট নকৰাকৈ সকলোকে চাই থাকক তো চালে মানে সকলোকে চালে মজাটো গম পাব আৰু তো গাইস আমি মানে আলহী খাবা যাম মানে আমাৰ পুৰণি ভাইয়া তো আমাৰ গুৰু ভাইয়া তো মোৰ ডাঙৰ আলপতি হয় তো এটা টাকা আলহী খাবা যাম তো তো গাইস এই নজাৰা দেখিছেন একদম ধামাল নজাৰা একদম চাই লওকচোন ই মানে ওয়ান্ডারফুল তো একদম মজা ঠাই এইগিলাখান এইগিলা জেগাত মানে ভিডিঅ' বনোৱাৰ এটা মজাই বেলেগ তো মাজে মাজে কেতিয়াবা ফুৰিব আহিলে আহোঁ এইফালে তো দেখা পাইছি না গাইস এখন দলঙত মানে ভাটিবেলা ফুৰিব আহিলেতে বহি থাকোঁ আমি তো দেখা পাইছি চিনাৰী মজা চিনাৰী একদম তো গাইস আমি মানে যাই আছো পাঠশালা নহয় কি কৰে বিহু কৰে তো যাব লাগছিল কি দুদিন আকৌ তাৰমানে এইটো সাহিত্য সভা হৈছে তো মজাকৈ চাব পাৰিলোঁ আপোনালোকক দেখা পালোঁ কিন্তু উপায় নাই টাইম সুবিধা নাই কাৰণে যাব পৰা নাই তো আজি বলক আৰু উপায় নাই তো গাইছ এই ভিউটো দেখছি না গাইছ মানে কেনে লাগছে কমেণ্ট কৰি জনাবচোন তো মই একে প্ৰায় আহি থাকোঁ যেতিয়া মানে ধৰক এই বজাৰত আহোঁ আৰু এতিয়া এখন বজাৰ বহে এই দলংখন পাৰ হ'লে সিটো মূৰত বজাৰখন দলংখন পাৰ হৈ কিনে মানে বজাৰখন তো এই বস্তুবিলাক কম দামত পায় আৰু মই আহোঁৱে প্ৰায় বঢ়িয়া বজাৰ একদম আহি ফাইনেলি চিংগাৰ দলং পালোঁ তো চিংগাৰ দলং পালোঁ মানে আৰু সিহঁতৰ আলহীৰো ঘৰ পাম আৰু তো আপোনালোকক চিংগাৰ দলঙৰ অলপ ভিউ দেখা নাই কি মজা চিনাৰী আপোনালোক দেখাই দিছোঁ এয়া দেখা পাইছেনে গাইছ কেনে ভাল লাগছে আপোনালোকৰ কমেণ্ট কৰি জনাবচোন একদম ধুনীয়া মজা লাগে তো এইগিলাখান জেগাত আহিলে গাইছ তো নদীটো এতিয়া পানী নাই তাৰমানে এতিয়া বাৰিষা পানী হয় ফুল পানী হয় একদম এতিয়া পানী নাই এতিয়া শুকাই গৈছে তো এই চাইডে চাইডে খেতিও কৰি আছে এইগিলা জেগাত এই দেখা পাইছে এইগিলা আলু ৰুচি মানে কি অগুণ ভাল লাগছি না আহি পেলাই তাৰমানে একদম ফুৰাৰ নামত একদম পাগলা তাৰমানে তো ইও আহি ভাল পাইছে আৰু মোৰ লগত ভাল হৈছে না কোন আহি পেলাই তো গাইজ আপোনালোকক চিংগাৰ দলংখনৰ দৃশ্য দেখালোঁ তাতে মজা চিনাৰী তো গাইজ বলক এতিয়া আগত দেখি আগবাঢ়ো তাৰমানে এনে বহুত দেৰি হৈছে তো এতিয়া দেৰি কৰি নাথাকোঁ তাড়াতাড়ি যাব লাগে A few moments later. তো ফাইনেলি আমি আহি পেলোঁ গাইছ আমাৰ গুণুৰ ভিনিয়াকঠেৰ ঘৰ তো মোৰ ডাঙৰ শালপতি হয় তো আহি একদম পুৰা মনা চনা লৈ আগত গৈছে গাইছ ভিনিয়াকঠেৰ ঘৰ না মোক এৰি থৈ পুৰা ফুট একদম তো গাইছ ময়ো লাহে লাহে যাং বোলক ভিতৰত দেখি তো ভিতৰত আহিয়ে দেখা পালোঁ দোকে দেখছি না গাইছ এয়া গুণ আৰু এয়া জোন মানে আমাৰ শালপতিৰ বাবু এইটো তো দুয়ো লগ লাগি একদম পুৰা খেলাত ব্যস্ত আৰু সৰু চলি পালে আৰু কোনে পায় গাইছ মানে এন্ধাৰ একলগত লগ লাগিব পাৰি আৰু পুৰা ভাল পায় আৰু তাৰমানে মানে কথাতে আছে না গাইছ সৰু চলিৰ লগ তাৰমানে তো ফুৰ্তি দৰে সিমান নোহোৱা হৈছে একদম তাৰমানে তো এই আমাৰ শালপতি মানে লাজ কৰে আৰু তো সেইফালে পিছমা হৈ আছে তো ভাত দিছি বোলে গুণু মাত পাইলাক ভাত খাবা তো গাইছ তাড়াতাড়ি ভাতকেইটা খাই লওঁ বলক তাৰমানে মই ঘূৰিও যাব লাগিব না তো সোনকালে ভাতকেইটা খাই ৰেডি হওঁ আৰু যাবৰ কাৰণে তো বহুত দূৰ ৰাস্তাটো সোনকালে যাব লাগিব ইয়াৰ পৰা ওলাই পেলাই তো গাইছ দেখা পাইছে গুণু আহি একদম খত ব্যস্ত তাৰমানে কি গাইছ এই মানে হাতে বহুত দেৰি লাগিল তো আৰু ৰাতিপুৱাই ভাত খাইছি বোলে একদম তামাম ভোক লাগছি তো সেইকাৰণে আগতে খালা আৰু তাৰমানে
বেছি ভালকে বনাব নাজানো আৰু কিবা জানাই নাজানাই বনাইছো আৰু পাপৰ ভাজি আছো এনা কৈছে দিয়ক গাইছ খানা কিন্তু একদম মজা খানা বনাইছে একদম এয়া গাইছ দেখা পাইছে ভাত মানে ভাজা আৰু দুটা আচাৰ দিছি তো এয়া মাংস তো তাড়াতাড়ি খহে কথা এতিয়া একদম পুৰা খত ব্যস্ত মানে ৰাতিপুৱাই ভাত খাইছি বোলে আৰু আপোনাৰ সেই আহাতে আকৌ চাহ তাহ খোৱা নহ'ল আকৌ ৰাস্তাই আকৌ খোৱা নহ'ল তো তামান ভোক লাগছি বোলে সেইকাৰণে তাই আৰু আগতে খালা আৰু তো যিয়ে নহওক গাইছ দেৰিকে হ'লেও ভাতকেইটা খাই মানে মজা লাগছে খানা কিন্তু একদম বুম খতকে বনাইছে দিয়ক গাইছ 2 hours later. তো গাইছ ফাইনেলি মই ঘৰত দেখি আহিলোঁ তাৰমানে কোনো আজি নাহে তাই ঘৰতে তাই থাকিব বহুত দিনৰ মূৰত আহিলাকতো আলহী খাবা তো তাই থাকিব আজি তো মই আজি অকলে যাম তো মানে কি হ'ল গাইছ ঘৰত দেখি আকলাই ঘৰখন থৈ পেলাই মানে দুটা মানুহ বাহিৰত থাকিব নোৱাৰিতো সেইবাবে মানে আৰু বহুত অসুবিধাও সেইকাৰণে মই যাম এতিয়া তো গুণো থাকিব আৰু 3 বছৰৰ মূৰত আহিলাকতো বহুত দিন অহা নাছিল তো সেইকাৰণে তাই থাকিব এতিয়া তো গাইছ আজিৰ ব্লগটোত বহুত ক্লিপ আপোনালোকক দেখাব এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে তো আজিলৈ বাই বাই